Hey guys, welcome back to my YouTube channel আৰু মই টুটুমনি আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ৰেচিপি মই আজি ঘৰতে বজাৰৰ দৰে ভেজ মোমো কেনেদৰে বনাব পাৰি তাকে দেখুৱাবলৈ লৈছো আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা হয় মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰো মোমো বনাবৰ বাবে মই এটা বন্ধাকবিৰ 4 ভাগৰ এভাগ একেবাৰে মিহিকৈ কাটি লৈছো লগতে লৈছো দুটা গাজৰ ৰুকনাৰে ৰুকি আৰু লৈছো দুটা মিডিয়াম সাইজৰ পিয়াজ মিহিকৈ কাটি এতিয়া এটা পাত্ৰত প্ৰায় 2 কাপ মান হোৱাকৈ ময়দা লৈছো আৰু লৈছো 1 চামুচ নিমখ আৰু লগতে লৈছো 1 চামুচ ৰিফাইন তেল দিলে ময়দাৰ ডোটো বহুত সফট হয় এতিয়া এই গটিখিনিকে এবাৰ ভালদৰে মিক্স কৰি লৈছো আৰু অলপকৈ পানী দি এটা ডো বনাই লৈছো এতিয়া ইয়াৰ ওপৰত 1 চামুচ মান হোৱাকৈ ৰিফাইন তেল দি দিছো আৰু ইয়াক কিছু সময়ৰ বাবে এখন প্লেটেৰে ঢাকি থৈ দিছো প্ৰায় 20 মিনিট মান সময় হৈ গল এতিয়া ময়দাৰ ডোটো বহুত সফট হৈছে ইয়াক আকৌ কিছু সময়ৰ বাবে ভালদৰে মঠি লৈছো আৰু এনেদৰে কেইটামান সৰুকৈ লাৰু বনাই লৈছো এতিয়া এই লাৰু কেইটা হাতৰ তলুৱাত দি ভালদৰে গোল কৰি লৈছো ইয়াত অলপমান ময়দা দি ৰুটি কেইখন বেলি লৈছো আনফালে এটা পাত্ৰত বন্ধাকবি গাজৰ আৰু পিয়াজ সকলোখিনি মিক্স কৰি লৈছো আপোনালোকে ইয়াৰ লগত ইচ্ছা কৰিলে জলকীয়াও দি ল'ব পাৰে মই ইয়াত জলকীয়াটো স্কিপ কৰিছো আনফালে এখন কৰছত 1 চামুচ মান হোৱাকৈ তেল লৈছো আৰু তাত দিছো 1 চামুচ আদা আৰু নহৰুৰ পেষ্ট আপোনালোকে এনেকুৱা কৰছ নহলে বাটি বা তৰকা পেন ইউজ কৰিব পাৰে তাত দিছো 1 চামুচ জলকীয়া গুৰি 1 চামুচ ধনিয়া গুৰি 1 চামুচ জিৰা গুৰি আৰু 1 চামুচ জালুকৰ গুৰি আৰু এই সকলোখিনিকে ভালদৰে এবাৰ লৰাই জুইৰ ওপৰত দি দিছো এই সকলোখিনি এতিয়া মই বন্ধাকবি গাজৰ আৰু পিয়াজৰ মিশ্ৰণটোৰ ওপৰত দি দিছো আৰু ইয়াক ভালদৰে লৰাই দিছো তাত এতিয়া 1 চামুচ মান নিমখ দি লৈছো আৰু গোটেইখিনিকে ভালদৰে মঠি দিছো এতিয়া ইয়াত এখন ৰুটি লৈছো ৰুটিখনৰ ওপৰত 1 চামুচ মান হোৱাকৈ ষ্টাফিং ভৰাই লৈছো আৰু ৰুটিখনৰ চাৰিও সাইডে পানী লগাই দিছো আৰু এনেদৰে মোমো শেপ দি দিছো মই মোমোখিনি বেলেগ দুটা ষ্টাইলত বনাবলৈ চেষ্টা কৰিছো আপোনালোকে যেনেকৈ জানে তেনেকৈয়ে বনাব
আৰু মই বনোৱা ষ্টাইলকেইটা কেনেকুৱা হৈছে আপোনালোকে জনাব। এতিয়া মই এনেকুৱা এটা ফুটা থকা বাচন লৈছোঁ। আপোনালোকৰ তাত যি বাচন থাকে সেয়াই ল'ব। এনেকুৱা ফুটা ফুটা থকা হ'লে ভাল হয়। তাত মই 1 চামুচমান ৰিফাইন তেল লগাই দিছোঁ। মোৰ ব্ৰাছ নাই, সেইকাৰণে মই হাতেৰেই লগাই দিছোঁ। আৰু তাত ওপৰত মমোকেইটা দি দিছোঁ। ৰিফাইন তেল দিলে মমোকেইটা এৰুৱাবলৈ ভাল হয়। এতিয়া মই এটা চচপেনত পানী গৰম হ'বলৈ দিছিলোঁ। পানীখিনি উতল আহি গৈছে। তাৰ ওপৰত এতিয়া মমোখিনি দি এখন ঢাকনিৰে ঢাকন দি দিছোঁ। আৰু আনফালে এটা পাত্ৰত চুপখিনি বনাম। তাৰ কাৰণে পানী গৰম কৰি লৈছোঁ আৰু তাত আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছোঁ। তাৰ লগতে দিছোঁ ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু অলপমান জিৰা গুড়ি। এনেদৰে প্ৰায় 30 মিনিটমান সময় ভাপত দিয়াৰ পিছত মোৰ মমোখিনি বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক এখন প্লেটত উলিয়াই লৈছোঁ। মমোখিনি দেখিবলৈ যেনেদৰে ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল